নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন হেল্প আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যি ক'ভিড ভেকচিন লৈছে, তো এই ভেকচিনৰ চাৰ্টিফিকেটখন ফটো সহকাৰে কেনেকৈ আপোনালোক ডাউনলোড কৰিব। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট। তো আপোনালোকে যদিহে মোৰ চেনেলটোত প্ৰথম, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে আপোনালোকে পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপুনি যিকোনো মোবাইল বা কম্পিউটাৰত আপোনাৰ ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। তো মই গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। চাৰ্চ বাৰত টাইপ কৰি দিব ইউনিভাৰ্চেল পাছ, তাৰপিছত ক্লিক কৰি দিব। ইউনিভাৰ্চেল পাছ, তাৰপিছত চাৰ্চ কৰি দিব। তাৰপিছত যিটো আহিছে প্ৰথম অপশ্যন চাইন ইন টু ইউনিভাৰ্চেল পাছ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত এটা পেজ খোল খাইছে। তো এতিয়া আপুনি দেখিবলৈ পাইছে চাৰিটা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে ৰাইট ছাইডত যিয়াত আছে চিটিজেন, তো ইয়াতে ইউনিভাৰ্চেল পাছ ফৰ ডিটেইলছ ভেকচিন, ইয়াত চাৰ্চ কৰিব। তাৰপিছত আপোনাৰ ইয়াতে মোবাইল নম্বৰটো মাৰি দিব, ইউনিভাৰ্চেল পাছ ফৰ ডবল ভেকচিনেট চিটিজেন। তাৰপিছত ক্লিক কৰি দিয়াৰ পিছত OTP যাব আপোনাৰ মোবাইলৰ এটা। তো OTPটো এণ্টাৰ কৰি দিব। তো মই মোৰ OTPটো এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ছাবমিট কৰি দিব। তো ছাবমিট কৰি দিয়াৰ পিছত ইয়াতে দেখিবলৈ পাইছে তো ইয়াতে ফটো আপলোড দিব লাগিব। তো আপলোড ফটো, ইয়াতে ক্লিক কৰি ফটোটো চিলেক্ট কৰি তাৰপিছত ইয়াতে তলত যাব, স্ক্ৰল ডাউন কৰি তাৰপিছত টিক মাৰ্ক লগাই এপ্লাই কৰি দিব। তাৰপিছত ইয়াতে আকৌ লগ ইন কৰিব লাগিব। আপোনাৰ পাছখন হৈ গ'ল। তো ইয়াৰ পিছত মোবাইল নম্বৰ এণ্টাৰ কৰিব আপোনাৰ। তাৰপিছত চিনটোতে ক্লিক কৰি দিব। তাৰপিছত এতিয়া আপোনাৰ OTPটো ফিল আপ কৰি দিব। তো মই OTPটো ফিল আপ কৰি দি আছোঁ। তো এই প্ৰথম অপশ্যনটো দেখিবলৈ পাইছে, ইয়াতে দেখিবলৈ পাইছে। ইয়াতে এবাৰ ভিউ পাছ দেখাই দিব। আগতে জেনেৰেট পাছ আছিল, তো বৰ্তমান এতিয়া যেতিয়া ফটোটো দিয়া হৈ গ'ল, এতিয়া ভিউ পাছ দেখাব। তো লোডিং হৈ আছে, তো দেখিবলৈ পাইছে ভিউ পাছ। তো ভিউ পাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ কাৰ্ডখন হৈ যাব। তো এতিয়া দেখিবলৈ পাইছে কাৰ্ডখন হৈ গ'ল। এতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নিজে নিজে। তো আজিৰ ভিডিঅ'টো এইখিনিয়েই। তো আগলৈ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।